हेलो एभ्रिवान ভিডিওটো আৰম্ভণিতে প্ৰথমতে আপোনালোকক কেকটোকে দেখাই লৈছো এটো পিছে অৰ্ডাৰ নহয় দেই মই এফালে বনাই মেলি লৈ যাবলৈ লৈছো আৰু আজি আমাৰ লগত আহিছে ইয়া ডাঙৰ বট্টা ভাইটি পাপা আৰু এইফালে আহিছে আইডো আৰু আজি আমি গৈছিলো এনাহেতৰ ঘৰ গৈ পায়ে ভাইটিয়ে প্ৰথমতে বাইক কেখন সাইড কৰি লৈছে গাড়ী থবৰ কাৰণে জেগাডখৰ উলিয়াইছে আৰু আমি গৈ পোৱাৰ লগে লগে মমাইও ইয়া আগবাঢ়ি আহিছে এটো ভিডিও পিছে কেদিনমানৰ আগৰে দেই মোৰ দিয়াহে অলপ দেৰি হল আৰু আজি দিনটো এনাহেতৰ ঘৰত কিনো কৰো কিনো আছে তাকে আপোনালোকৰ আগত দেখাই থাকিম ভিডিওটো হেখলৈকে চাব আৰু এনাহেতৰ ঘৰ পাৰিলে সকলোকে দেখাব চেষ্টা কৰিম গৈ পায়ে প্ৰথমতে এইফালে মামিক কেকটো দি ললো আৰু আপা আৰু মামি দুইজনী চাহ দিয়াত ব্যস্ত ইয়া এনাই আৰু আমি গৈ পোৱাৰ পিছতে এনাহেতৰ ইয়া হেয়া কৰিবলৈ হল তেওঁলোকে হেয়া কৰিছে এনাহেতে হেয়া কৰাৰ পিছতে এইফালে আমিও হেয়া কৰিবলৈ লৈছো আৰু আজি কি আছে আপোনালোকক কোৱা হোৱাই নাই নহয় আজি আমাৰ এনাহেতৰ দুদুৰ বছৰিকা আছিলে বমা ভন্টি আৰু বৌ গুটেই তিনিজনীয়ে মোবাইলত এইফালে চক মোৰ ভিডিও চোৱাত ব্যস্ত হৈ আছে অন্নপ্ৰসন্ন ভিডিওটো চাই আছে আৰু এইফালে এয়া হৈছে মাহী এইফালে হকামৰ ভাজিও বিলালে এয়া খাবলৈ লৈছো আৰু আইদেউ কথা এটা বাদ দিয়া কি হৈছে তো জলখিনি দম আহিছে কি কৈছে মানে খাইছে ৰ আপুনি নাই খোৱা মই লৈ যে এগিলা দেখা নাই দেখাই দে আপুনি দে আকৌ বমা দেখালে আৰু এইফালে এই বমা বুলি যে কৈছো তেওঁ হৈছে আপা দেই মই সৰুৰ পৰা বমা কৈ এতিয়াও বমা বুলিয়ে ওলাই আৰু এইফালে আমাৰ দাদাৰ ছোৱালী আৰু মামী ছোৱালী কণমানিকেইজনী তেতিয়াও ভাজি খাবৰ কাৰণে বহি আছে আৰু দুইজনীয়ে মোলৈ যিটোহে লাজ নহয় আৰু এইজনী হৈছে মাহী ছোৱালী মাহীক যে দেখাইছিলোঁ অলপ আগত তেওঁৰে ছোৱালী আৰু সেইফালে তাইক যে দেখিছে তাই হৈছে মোৰ মমাই ডাঙৰ ছোৱালীজনী জলকীয়া দিম নেকি হাই গৈ দিয়া ডাঙৰকে কোৱা ডাঙৰকে কোৱা তাই কাৰণে ডাঙৰকে কোৱা পোৱালীজনী কথা শুনিলে নহয় মামীহঁতৰ ডাঙৰ ভণ্টিক তাই আকৌ হাই ক'বলৈ শিকাইছে আৰু ডাঙৰকৈ ক'ব কৈছে আৰু এইফালে এই পৰিৱেশটো চাওকচোন এনাহেতৰ ঘৰ মুখৰ আগৰ পৰিৱেশ স্কুল আছে গছ পুখুৰী কি ধুনীয়া হৈ আছে আৰু এইটো দেখিছে নাই আমাৰ মোবাইলৰ মেনিয়াটো আগফালে আহি ৰাস্তাত মোবাইল চাই আছেহি আৰু এইফালে আমি ফটো মাৰিবলৈ গৈছিলোঁ এইজনী আমাৰ মামী ছোৱালী ডাঙৰ জনী দেখাই দিয়া সেইফালে গা ধুই আছে দেখাই দিয়া মোৰ কাম নাই আহে এইফালে হৈছে বাগৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু ৰাস্তাটো পাৰ হৈ এইফালে আমাৰ এনাই ঘৰ এইফালে কোনোবা আহিছে নেকি জনাব দেই আৰু এতিয়াৰ পৰা যদি আহে এনাই ঘৰত সোমাই চাহ কাপ খায়ো যাব পাৰিব আৰু ইয়াৰ পৰা কোনোবাই মোৰ ভিডিঅ' চাইছে যদি জনাব পৰিৱেশটো কিন্তু বহুত ঠাণ্ডা দেই ঠাণ্ডা পৰিৱেশ আৰু এইফালে মই এইজনী আমাৰ পূজা হাতিমুৰিয়া আৰু এয়া পূজা হাতিমুৰিয়া ভনীয়েক আৰু এইফালে এয়া সকাম ভাগিলে ভকতে খায়ো উঠিলে আৰু নিচাদৈ এইফালে চাকি গছ উঠাই আনিছে আৰু আমাৰ ডাঙৰ বৰ্তাই আকৌ এনাইক পইচা 100 দিছে কৈছে তামোল পাণ দি হেয়া কৰিব পৰা নাই এনেকৈ হাততে দিছোঁ বুলি তেওঁ তাকে জমনি কৰি আছে মামীহঁতৰ সৰু ভণ্টিক আকৌ মই ভাতখিনি সানিও দিছোঁ তাই ইভাগে মোলৈ আকৌ খুব লাজ কিন্তু ভাতখিনি সানি দিবলৈ কৈছে বাৰু বকুলুপাৰ পৰাও আকৌ এনাইটোতো গৈছিলে নহয় এনাইহঁতৰ ঘৰলৈ তাকে তেওঁলোক এতিয়া যাব ওলাইছে আমি আগবঢ়াবলৈ বুলিয়ে আহিছোঁ কেনেকুৱা দিলা চাওঁ দিয়া যাগে নি বাবাই দি দিয়া আকৌ যাবা দেই আমাৰ ঘৰলৈ যাবা নাই আৰু এনাই দুদু মাহী পোৱালীজনী সকলো গ'ল এতিয়া আৰু তেওঁলোক ওলাই যোৱাৰ পিছতে এইফালে বতৰৰ চাওকচোন কেনেকুৱা বেয়া কৰি আহিছে
এইফালে আমাৰ নাই এই চাইডে তোমাক কেনেকুৱা আছিলে চাওঁ ধুনীয়া উঠিব চাওঁ ক'ত পলাইছা এইজনী আমাৰ চেনাই একবাৰ দেখি আছে ধন্যবাদ এইজনী আমাৰ টুটুবাই হাই কৰি দিয়ে আকৌ হাই আৰু এইফালে নালাগে মোক নালাগে এইফালে বিচাৰো চাওঁ আপোনাক দেখাই দিম এইফালে আমাৰ আপা হ'ব পাই মোক দেখাব নালাগে আমাৰ এই নব বহুত কেইটা শকত হৈছে হয় নি শুনিয়ে ভাল লাগিছে দেই আমি চাওঁ আমাৰ যে কোলা এইফালে মিন্দু এভাগে ওলাব ধুনীয়া লাগি যাব মই গম পাইছো নহয় উলিয়াই দিলে এতিয়া বনাব উলিয়াবি দেই চাওঁ ভালে লাগিছে বেয়া নাই লগা বগা মানুহ ধুনীয়া উঠিছে দেখা দেখা আমাৰ মামী আকৌ দেখিছে নহয় লাজটো কেনেকুৱা কেমেৰা আগত ওলাবলৈ লাজ পলাই ফুৰিছে এইফালে আমি খাই বৈ সকলো এতিয়া ঘৰলৈ যাবলৈ বুলি ওলাইছোঁ সেয়া বৰ্তা দেখিছেই নহয় বহুত দিনৰ মূৰত আহিছে যে কথা পাতি শেষেই হোৱা নাই আৰু সকলোৱে আমাক আগবঢ়াবৰ কাৰণে আহিছে মই বহাই দিছো হিবা ভাল লাগিল বিকাশ কৰিলে একো নাম বাই বাই একেবাৰে শেষত ভণ্টি আৰু এনাইহঁতৰ লগত পৰা ফটোকপিমান লগাই দিছোঁ এইফালে এনাই গোটেইকেইজনী নাতিনীয়েকৰ লগত আৰু ভিডিঅ'টো যদি ভাল লাগিলে আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব দেই বাৰু আজিলৈ আহিছোঁ আকৌ লগ পাম নেক্সট এটা ব্লগত বাই